Hello friends, welcome to my YouTube channel Priya Vlogs and Kitchen. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই ভালে আছোঁ। আজি মই লফা শাকৰ খাৰ বনাম। এয়া মই লফা শাকখিনি ভালকৈ বাছি ধুই লৈছোঁ আৰু লগতে নহৰু কেইকোৱামান লৈছোঁ আৰু এয়া মই লফা শাকৰ কোমল পাত আৰু কোমল ঠাৰিখিনি লৈছোঁ। বেছি ডাঠ ঠাৰি লোৱা নাই, কাৰণ বেছি ডাঠ ঠাৰি ল'লে সিজি নাযায় আৰু খাবলৈও ভাল নালাগে। চ' আশা কৰোঁ আপোনালোকে ৰেচিপিখন শেষলৈকে চাব আৰু চাই ভাল পাব। এতিয়া মই কেৰাহীত অকণমান তেল দি লৈছোঁ, যিহেতু খাৰত বেছি তেল নালাগে আৰু তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ধুই ৰখা লফাখিনি দিছোঁ আৰু এতিয়া ভালকৈ লৰাই দিম। এতিয়া মই কেইটামান কেঁচা জলকীয়া ভালকৈ ধুই কাটি আছোঁ খাৰত দিয়াৰ কাৰণে। খাৰৰ ৰেচিপি বনাবলৈ বহুত ইজি হয়। লফা শাকখিনি মই ভালকৈ লৰাই দি আছোঁ আৰু এতিয়া পৰিমাণ মতে নিমখ আৰু পৰিমাণ মতে হালধি পাউডাৰ দিম। হালধি পাউডাৰ অকণমান দিছোঁ, কিয়নো খাৰত হালধি পাউডাৰ নিদিলেও হয়, তথাপি মই অকণমান দিছোঁ কালাৰ অনাৰ বাবে। আপোনালোকে নিদিয়াকৈও বনাব পাৰে। এতিয়া হালধি আৰু নিমখৰ লগত লফা শাকখিনি ভালকৈ লৰাই দি আছোঁ আৰু বটি ৰখা নহৰুখিনিও দি লৈছোঁ। অকণমান লৰাই দিছোঁ। এয়া চাওক, লফা শাকৰ পৰা পানী ওলাই আছে। এতিয়া মই লফা শাকখিনিত অকণমান পানী দি লৈছোঁ বইল হোৱাৰ কাৰণে। আমি অলপ জোল টাইপৰ খাম, সেইকাৰণে পানী অলপমান আৰু এড কৰি দিছোঁ। আপোনালোকে গ্ৰেভিকৈও বনাই খাব পাৰে বা জোল টাইপৰো বনাই খাব পাৰে। এতিয়া পৰিমাণ মতে চ'ডা খাৰ দি ল'ম। মই ইয়াত চ'ডা খাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কল খাৰো ব্যৱহাৰ কৰিব পাৰে। কল খাৰ বহুত ভাল হয় খাৰৰ কাৰণে, বহুত উপকাৰীও হয় আমাৰ হেল্থৰ কাৰণে, কিন্তু আমাৰ কল খাৰ নাই, সেইকাৰণে মই চ'ডা ইউজ কৰিছোঁ। মই গেছখিনি মিডিয়াম ফ্লেমত ৰাখি লফা শাকখিনি অকণমান টাইম এনেকৈ বইল হ'ব দিম আৰু মাজে মাজে লৰাই দি থাকিম, যাতে কেৰাহীত লাগি নাযায়। মই কেইমিনিটমান লফা শাকখিনি এনেকৈ বইল কৰি ল'লোঁ আৰু এয়া চাওক, আমাৰ ফাইনেলি লফা শাকৰ খাৰখিনি ৰেডি হৈ গৈছে। এতিয়া মই নমাই ল'ম। A few moments later. এয়া চাওক, লফা শাকৰ খাৰখিনি মই নমাই লৈছোঁ। বহুত টেষ্টি হয় খাবলৈ লফা শাকৰ খাৰ। আমিতো খায়ে থাকোঁ আৰু বনাবলৈও বহুত ইজি হয়, টাইমো নালাগে আৰু খায়ে ভাল লাগে। আপোনালোকক যদি ৰেচিপিখন চাই ভাল লাগিছে, তেন্তে ঘৰত এবাৰ নিশ্চয় ট্ৰাই কৰি চাব, কাৰণ শীতকালত বেছিকৈ লফা শাকৰ অৰিজিনেল ফ্লেভাৰ পোৱা যায় আৰু অৰিজিনেল টেষ্টটো পোৱা যায়। আৰু এতিয়া শীতৰ ছিজন চলি আছে, যিহেতু যদি পাৰে আপোনালোকে ৰেচিপিখন ভাল লাগিলে ট্ৰাই কৰি চাব। তো আজিৰ ভিডিঅ'খিনি ইমানেই। আপোনালোকক যদি ৰেচিপিখন চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আগন্তুক নতুন ভিডিঅ' পোৱাৰ কাৰণে কমেণ্ট কৰিব। আজিৰ কাৰণে বাই বাই।